আমি নতুন প্ৰজন্ম হয় ইচ্ছা কৰি দেশ চলাবও পাৰোঁ চলাবও পাৰোঁ ডুগ ডুগ ডম্বরু বাজে মোরে শ্রোতালুতে নিতে ত্রম্বক নাচে বাজে রুদ্রতাল নাচে মহাকাল অভিনব তাণ্ডব বিবিধ বিভঙ্গ উলঙ্গ বিলঙ্গ কাঞ্চনজঙ্ঘা। নমস্কাৰ বন্ধুসকল, মই আকাশ পেগু আৰু আপোনালোকে চাই আছে ৰিভিউ বাজাৰ। অসমীয়া চিনেমা জগতত খলকনি তোলা একমাত্ৰ চিনেমাখনেই হৈছে কাঞ্চনজঙ্ঘা। হয় বন্ধুসকল, কাঞ্চনজঙ্ঘা যি অসমৰ উজনিৰ পৰা নামনিলৈকে অথচ ভাৰতৰ বিভিন্ন প্ৰান্তত তোলপাৰ লগোৱা কাঞ্চনজঙ্ঘাৰ বিষয়ে আজি আমি কথা পাতিম টোটেল বক্স অফিচ কালেকশ্যনৰ বিষয়ে। 1,50,00,000 বাজেটত বনোৱা আৰু জুবিন গাৰ্গৰ পৰিচালনা প্ৰযোজনা সংগীত আৰু অভিনয়ত সকলো মানুহৰ মনৰ মাজুলীত এই ছবিখনে থিতাপি ল'বলৈ আৰম্ভ কৰিছে। কমেডি, একশ্যন, এণ্টাৰটেইনমেণ্ট আদিৰে ভৰা এই ছবিখনে প্ৰথম দিনাই অৰ্থাৎ শুকুৰবাৰেই 40 লাখ টকা উপাৰ্জন কৰে, যি অসমীয়া চিনেমা জগতৰ আটাইতকৈ বেছি উপাৰ্জনেৰে আৰম্ভ কৰা চিনেমা হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু আপুনি যদি জুবিন গাৰ্গৰ সংগীত শুনি ভাল পায় আৰু এক্টিং চাই ভাল পায় তেন্তে লাইকৰ বটনটো দবাই। জুবিন গাৰ্গ, পবিত্ৰ ৰাভা, শশাংক সমীৰ, ৰুণু দেৱী, ত্ৰিদীপ লাহন, তনয়া নন্দী, পিংকি শৰ্মা আদি অভিনেতাই তেওঁলোকৰ অভিনয়েৰে মানুহক আকৰ্ষণ কৰি দ্বিতীয় দিনাই 38.5 লাখ অৰ্থাৎ 38,50,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম। তৃতীয় দিনা আছিল দেওবাৰ আৰু এই দিনাখনেই ছবিখনে এক বিমূৰ্ত ৰূপ লয় আৰু সেইদিনাই ছবিখনে 59.1 লাখ অৰ্থাৎ 59,10,000 টকা উপাৰ্জন কৰে। এই তিনিদিনত ছবিখনে 1.27 কৰোৰ উপাৰ্জন কৰিছে আৰু এই তিনিদিনৰ গ্ৰছ কালেকশ্যন হৈছে 1.3 কৰোৰ, নেট কালেকশ্যন হৈছে 80 lakhs আৰু মানুহে ৰেটিং পইণ্ট ইয়াক দিছে 10 পইণ্টৰ ভিতৰত 6.5 পইণ্ট। অৰ্থাৎ ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যে মানুহে ছবিখনক খুব ভাল পাইছে, মৰম দিছে আৰু আনন্দ উপভোগ কৰিছে। ইয়াৰ পিছত চতুৰ্থ দিনা ছবিখনে 39.8 লাখ, পঞ্চম দিনা 44.5 লাখ, ষষ্ঠ দিনা 35.5 লাখ আৰু সপ্তম দিনা 31.4 লাখ উপাৰ্জন কৰে। আৰু এই কাঞ্চনজঙ্ঘা ছবিখনৰ প্ৰথম সপ্তাহৰ টোটেল কালেকশ্যন হৈছে 2.90 কৰোৰ। বন্ধুসকল, আপোনালোকে যদি চিনেমাখন চাবলৈ গৈছিলে তেন্তে চিনেমাখন কেনেকুৱা লাগিলে, জুবিন গাৰ্গৰ অভিনয় আপোনালোকে ভাল পালে নে নাপালে? আপোনালোকে যদি ভাল পায় তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাব। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো টিপি দিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপুনি পোনপ্ৰথমেই পায়। ইয়াকে কৈ বন্ধুসকল মই বিদায় লৈছোঁ। আকৌ এবাৰ আহিম আপোনালোকৰ কাষলৈ এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ। জয় আই অসম।